কংগ্ৰেছীন সকলোকে আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। গতিকে আজিৰ ভিডিঅ'টো একো ফান এণ্টাৰটেইনমেণ্ট তেনেকুৱা একো নাই। গতিকে আজি এটা চিৰিয়াছ টপিকৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। অসমৰ খিলঞ্জীয়া মিচিংসকল দ্বিতীয় বৃহৎ জনজাতি হোৱাৰ স্বত্তেও অসম চৰকাৰে তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰাত কাণসাৰ দিয়া নাই। গতিকে তাৰে এটা উদাহৰণস্বৰূপে মই আজি এসপ্তাহ ধৰি লাইকা দধিয়া ভাষীয়ে তেখেতসকলৰ সংস্থাপনৰ কাৰণে জীৱন মৰণৰ লগত যুঁজ কৰি আছে। ইমান ঠাণ্ডাত তেখেতসকলে তম্বু পাতি তিনিচুকীয়াত মুকলি আকাশৰ তলত বসবাস কৰিব লগা হৈছে। গতিকে এই ভিডিঅ'টো তাৰে এটি সৰু ক্লিপ আপোনালোকলৈ আগবঢ়াই দিলোঁ, চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে চাই লওক। আৰু মই ইয়াত উপস্থিত হৈছোঁহি য'ত লাইকা দধিয়া ভাষীয়ে অস্থায়ীভাৱে এনেকুৱাকৈ ত্ৰিপাল পাতি বসবাস কৰিব লগাত হৈছে। আপোনালোকেই চাওক, হাজাৰ হাজাৰ মানুহে নিজৰ সংস্থাপন বিচাৰি ঘৰ বাৰী বসবাস কৰাৰ এটা পথ বিচাৰি তেখেতসকলে এনেদৰেই ইয়াত থিতাপি লৈছেহি তম্বু পাতি মুকলি আকাশৰ তলত। যিহেতু আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ এনে অৱস্থা হৈছে আৰু তাতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে। আপোনালোকে ভাবি চাওক কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে। চাওক এনেদৰে জীৱন-যাপন কৰি আছে লাইকা দধিয়া ভাষীয়ে। গতিকে আপোনালোকেও ওলাই আহক, তেখেতসকলৰ সহায় সহযোগ কৰক যিমানখিনি পাৰে। এই ঠাণ্ডাৰ প্ৰকোপত চাওক, প্ৰায় 14-15 ডিগ্ৰী চেলচিয়াছতো তেখেতসকলে বাহিৰত এনেদৰেই তম্বু পাতি বসবাস কৰিব লগা হৈছে। সেয়েহে তেখেতসকলক অতি সোনকালে চৰকাৰে যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ।